নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকৰ ওচৰলৈ আন এটি ভিডিঅ' লৈ আহিছোঁ তিতা কেৰেলাৰ ৰেচিপি। আৰু মই তিতা কেৰেলা আৰু বুট ভাজিম। মই তিতা কেৰেলাৰ বাকলিখিনি ধুনীয়াকৈ চেলাই লৈছোঁ। অকণমান তিতা কমকৈ লাগে বাকলিখিনি পেলালে। আৰু মই এইখিনি সৰু গোল গোলকৈ কাটি ল'ম। এইখিনি মই আলু এটা লৈছোঁ আৰু বুট লৈছোঁ কেইটামান, পিঁয়াজ এটা লৈছোঁ ডাঙৰ চাইজৰ, সৰু সৰুকৈ কাটি লৈছোঁ, কেঁচা জলকীয়া আৰু কেৰাহী এটা গৰম হোৱাৰ কাৰণে ৰাখি দিছিলোঁ। মই এচামুচ জিৰা দি দিলোঁ আৰু কাটি ৰখা পিঁয়াজখিনি আৰু জলকীয়াটো দি দিলোঁ। এতিয়া মই এইখিনি ধুনীয়াকৈ ৰঙচুৱা পৰাকৈ অকণমান ভাজি ল'ম। ইয়াতে তিতা কেৰেলাখিনি দি দিম। তিতা কেৰেলাখিনি দিয়াৰ পিছত অকণমান লৰাই লৈ তাত মই বুটখিনি আৰু আলুখিনিও দি ল'ম। এইখিনি এতিয়া অকণমান সময় লৰাই লৈ তাত মই হালধি পাউডাৰ আধা চামুচমান দি দিম আৰু নিমখ দিম আধা চামুচ। সোৱাদ অনুসৰি নিমখটো ল'ব কম বেছি। আৰু মই এইখিনি এতিয়া অকণমান ভাজি ল'ম। ভাজি লৈ অকণমান ঢাকনিখন মাৰি ৰাখি দিম 10 মিনিটমান সময়ৰ কাৰণে। এতিয়া মোৰ ভাজিখন ৰেডি হৈ গৈছে, প্ৰায় সিজিছে আৰু বুটখিনি অকণমান লৰাই লৈ মোৰ ভাজিখন হৈ গ'ল। এতিয়া কালাৰটো দেখিছেনে, ইমান ধুনীয়া এটা কালাৰ আহিছে। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব। বুটৰ লগত তিতা কেৰেলা বহুতেই টেষ্টি লাগে। মোৰ ভিডিঅ'টি চাই কেনে পালে জনাব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই। ধন্যবাদ।